কবিতাৰ শিৰোনাম প্ৰকৃতি যেতিয়া ৰুষ্ট হয়। কবি ৰূপক মজুমদাৰ। বিজ্ঞানৰ দপদপনি, সভ্যতাৰ অগ্ৰগতি, বিজয় উল্লাসৰ সংশোধনী আৰু ৰুষ্ট প্ৰকৃতি, অহংকাৰ খৰ্ব হয় অভিজাত্য আৰু ধনৰ, জ্ঞান আৰু প্ৰজ্ঞাৰ সকলো একাকাৰ কৰে ৰুষ্ট প্ৰকৃতিয়ে। শুনা যায় মাথোন বন্যাত্মৰ আৰ্ত চিৎকাৰ। কাৰ বাবে সৃষ্টি, কিহৰ বাবে সাধনা, পীড়িতজনৰ বাবে নাই সমবেদনা, কিহক লৈ নিজক মহান সজোৱা। প্ৰকৃতি যেতিয়া ৰুষ্ট হয় বিপন্ন জনতাৰ বাবে প্ৰয়োজন হয় মাথোন এষাৰি মাত, সহায়ৰ এখনি হাত। আৰু তাতে বিলাসত মত্ত গৰিষ্ঠ জনগণ সদায় যে নিমাত। ধন্যবাদ।